হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল। সকলোতে বানপানী হৈ আছে, আপোনালোকে চবে গমেই পাইছে। আমাৰ ইয়াত লাইট নাছিলে, নেট নাছিলে, ইনভাৰ্টাৰ খতম, চব কেনেকুৱা পৰিস্থিতি হৈছিলে তাকে দেখাম আপোনালোকক। তো আহকচোন ভিডিঅ'টো চাওক। হাই ফ্ৰেণ্ডছ, আজি মই বনাবলৈ লৈছোঁ চকলেট কেক। ইয়াতে মই লৈছোঁ 2 কাপ ময়দা, 2 কাপ চেনি আৰু ৰিফাইন 2 কাপ। ইয়াতে মই ল'লোঁ ডাঙৰ চামুচেৰে 1 চামুচ বেকিং পাউডাৰ। ইয়াতে কণী লৈছোঁ মই 3টা। এয়া মই 1 কাপ গাখীৰ লৈছোঁ আৰু চকলেট 3টা লৈছোঁ। পেন এটা ল'লোঁ, তাত গাখীৰখিনি দিলোঁ, তাত চকলেট কেইটাও দি দিছোঁ একেলগে। চকলেট কেইটা গলিব দিলোঁ। এইখিনি মই তাত ময়দাৰ লগত মিক্স কৰি ফেটিম। এতিয়া ইয়াত দিছোঁ অকণমান ইলাচি গুড়ি। এতিয়া আমি এইখিনি ভালদৰে ফেটি ল'ম 15 মিনিটমান। কেকটো বনাবৰ কাৰণে আমি যিটো বাচন ব্যৱহাৰ কৰিম সেইটো আকাৰত আমি কাগজ কাটি ল'ম। এয়া মই বগা কাগজ কাটি আছোঁ। কাগজখন ঘূৰণীয়াকৈ কাটি লৈছোঁ। পেপাৰখন এইকাৰণে দিব লাগে যাতে কেকটো তাত লাগি নধৰে। কাগজখন দিয়াৰ আগত আমি বাচনটোত তেল সানি ল'ম। এনেকৈ কুকাৰ লৈছোঁ, কুকাৰৰ ভিতৰত বালি দিছোঁ, তাৰ ভিতৰত কেকটো বহাই দিছোঁ। কুকাৰটো এনেকুৱা অৱস্থা হৈছে কেক বনাওঁতে। এয়া কেকটো গেছত বহাই দিলোঁ। আমি এইটো ল' ফ্লেমত ৰাখিম। 45 to 50 মিনিট ৰাখি দিম এইটো। কুকাৰৰ ঢাকনিখন এনে লগাই থ'ম। আৰু ঢাকনিখন গুচাই মাজে মাজে চেক কৰি থাকিম। আৰু এতিয়া মই ইয়াতে অকণমান কাজু দিম। কাজুখিনি আগতে নিদিলোঁ, মানে আগতে যেতিয়া কেকটো বহাইছিলোঁ তেতিয়া দিলে কাজুখিনি তল পৰি গ'লে হয়। এতিয়া মানে ধুনীয়া দেখাবৰ কাৰণে ওপৰতে থাকিব। 15 মিনিটমান যোৱাৰ পিছত মই কাজুখিনি দি দিলোঁ। চাওক কেকটো ধুনীয়াকৈ ফুলি আহিছে, কিন্তু অকণমান ফাটি গ'ল, কোনো কথা নাই। আৰু কেইমিনিটমান ৰখাৰ পিছত নমাই দিব পাৰিম।
এয়া মই ষ্টিক এডালেৰে চাইছোঁ। কেকটো আৰু অকণমান সময় ৰাখিব লাগিব। এয়া আমাৰ কেকটো হৈ গ'ল, মই নমালোঁ। এয়া কেকটো ধুনীয়াকৈ পিচ কৰি ল'লোঁ। এয়া সৰু সৰুকৈ পিচ কৰিছোঁ। এয়া কেক খাবলৈ ৰেডি হৈ গ'ল। এয়া ধুনীয়া ছফ্ট হৈ গৈছে। 1,000 years later. এতিয়া লাইট নাই, এনেকৈ কেণ্ডেল জ্বলাই কাম কৰি আছোঁ, ভাত বনাব আহিছোঁ। এতিয়া মই দালি ধুইছোঁ। আগৰ দিনৰ মানুহবোৰে যেনেকৈ কাম কৰিছিলে, এতিয়া আমি তেনেকৈ চাকি পোহৰত, লেমৰ পোহৰত তেনেকৈ কাম কৰিব লগা হৈছে। কিন্তু আমাৰ লেম্প নাই দিয়কচোন, কেণ্ডেলে লগাইছোঁ। এতিয়া দালিখিনি কুকাৰত বহাই দিওঁ। গুণগুণ 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 আন্ধাৰত কি কৰি আছ গুণগুণ? উপায় নাই। কি হাঁহি হাঁহি দি আছ? আমাৰ লাইট নাই, পানী নাই। এই আন্ধাৰত ভাত বনাই আছোঁ, অৱস্থাই। কেণ্ডেলৰ পোহৰত। আজি আমাৰ ৰাতিৰ কাৰণে আছে সৰু মাছ, তাৰপৰা এই চজিনাৰ পাত শাক হ'ব, আৰু এই খাৰ হ'ব, মাছৰ খাৰ। এতিয়া মই দালি সম্ভাৰ মাৰোঁ। তাৰপিছত মায়ে চজিনাৰ পাতৰ শাকখিনি মায়ে বনাব, আৰু মাছৰ খাৰখিনিও মায়ে বনাব। এতিয়া মায়ে চজিনা পাতৰ শাকখিনি মায়ে বনাব। চজিনা পাতৰ শাক খাই কোনে কোনে ভাল পায় কমেণ্টত জনাবচোন। এতিয়া মই গুণগুণৰ কাৰণে খানা বনাই আছোঁ। তাইক আমি চাউলৰ গুড়ি খুৱাওঁ। এইখিনি আমি গাখীৰেৰে পগাম। তাত গাখীৰ দিছোঁ, অকণমান চেনি দিছোঁ, আৰু অকণমান নিমখ দিছোঁ। তেনেকৈ সিজাই ল'ম, তাইক তেনেকৈ খুৱাওঁ। চাউলৰ গুড়িটো সৰু ল'ৰা ছোৱালীৰ বাবে ভাল। এইফালে মায়ে শাক বনাই আছে, আৰু এইফালে মই গুণগুণৰ কাৰণে গুড়া ৰেডি কৰি আছোঁ। এইফালে মাৰ শাকখিনি হৈ গ'ল।
মায়ে সৰু মাছখিনি ভাজিব এতিয়া। মাছখিনি ভাজি আছে। মাছখিনি ভাজা হ'লে মায়ে খাৰখিনি বনাব। সৰু মাছ খাৰ দিব। ৰেচিপিটো একেবাৰে চিম্পুল হয়, খাই বিৰাটেই ভাল লাগে। কোনে কোনে খাই ক'বচোন। এয়া খাৰ আৰু পানী মিক্স কৰিছে। তাত কেঁচা জলকীয়া দিছে তেলত। তাৰ পৰা ভাজি থোৱা মাছখিনি দিলে। তাৰপিছত এইখিনি অকণমান লৰাই পিনে খাৰ আৰু পানীখিনি দি দিব। এতিয়া ইয়াত নিমখ দিছে। এইখিনি এতিয়া উতলিব দিব। অকণমান উতলাৰ পিছত নমাই থ'ব। আমাৰ চুনুক ভাজা মাছ দিছে, এই তাকে খাই আছে। তাক খুৱাই দিব লাগে, নিজে নাখায়। এয়া আমাৰ খাৰ ৰেডি হৈ গ'ল। এতিয়া আমি ভাত খাওঁ। বাই বাই।